আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহিম। বহুত নম্বৰত আজি এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি ভিডিঅ'টোত আমি আয়াতুল কুৰচিৰ বিষয়ে শিকিব ওলাইছোঁ। মানে আয়াতুল কুৰচি পঢ়িলে কি হয় আৰু তাৰ পৰা আমাৰ কি লাভ হয় তাৰ বিষয়ে মই লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাব আৰু আমাৰ মুছলমান ভাই ভনীসকলৰ মাজত এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। অন্ততঃ তেওঁলোকে অকণমান হ'লেও যদি এই বিষয়ে জানে যথেষ্ট আমি লাভান্বিত হ'ম বা উপকৃত হ'ম। আয়াতুল কুৰচি পঢ়িলে আমাৰ কি হয়? এক নম্বৰ, জিন ভূতৰ যদি আমাৰ ভয় ভাৱ থাকে তেনেহ'লে জিন ভূতে আমাক আচৰ কৰিব নোৱাৰে। 2 নম্বৰ হৈছে জীৱ জন্তু বা মানুহৰ হিংস্ৰতাৰ পৰা ৰক্ষা পাব পাৰি। যদি কিছুমান জীৱ জন্তু বহুত হিংস্ৰ থাকে, মানে আপোনাক যেন আক্ৰমণ কৰিব পৰা আশা থাকে, তেনেধৰণৰ জীৱ জন্তুৰ পৰা আপুনি ৰক্ষা পাবৰ কাৰণে আয়াতুল কুৰচিটো পঢ়ক আৰু আপুনি তাৰ পৰা বাচিব পাৰিব। কেতিয়াবা আমাৰ কি হয়, মানুহৰ লগতো আমাৰ শত্ৰুতা হৈ যায়, তো তেনে ক্ষেত্ৰত আমি সেই শত্ৰুৰ পৰা বাচিবলৈ এই আয়াতুল কুৰচিটো আপুনি পাঠ কৰক, নিশ্চয় তাৰ পৰা আপুনি ভাল ফলাফল পাব। আৰু আল্লাহৰ ৰহমত আৰু সৰ্বপ্ৰকাৰৰ যদি আমি কল্যাণ বিচাৰোঁ, মানে আল্লাহে যেন আমাৰ সকলো দোৱা দৰদবিলাক যেন কবুল কৰে, আমাৰ আশাবিলাক যেন পূৰণ কৰে, তাৰ কাৰণে আয়াতুল কুৰচিটো এক জৰিয়া হয়। আপোনালোকে আয়াতুল কুৰচিটো পঢ়ক। আয়াতুল কুৰচিটো পঢ়িলে আৰু কি হয় বুলি কৈছে যে জন্নতৰ দৰজা খোল খাই যায়। মানে আমাৰ যিমান গুনাহ কৰোঁ আমি গুনাহবিলাক মাফ হয় আৰু আল্লাহে আমাক দুজখৰ দৰজা বন্ধ কৰি জন্নতৰ দৰজাখন খুলি দিয়ে। আৰু যদি আপোনাৰ অনুভৱ হৈ থাকে যে কোনোবাই আপোনাক যাদু কৰিছে বা আপোনাৰ ওপৰত কিবা বেয়া প্ৰভাৱ পৰিছে, তেনেহ'লে আপুনি এই যাদু খতম হ'বলৈ, মানে যাদুখিনি আপুনি গাত নাইকিয়া কৰিবৰ কাৰণেও আপুনি নিজে যদি আয়াতুল কুৰচিটো পঢ়ে তেনেহ'লে আপোনাৰ গাৰ সেই দুৰ্বলতাসমূহ নাইকিয়া হ'ব আৰু হয় ৰুজি ৰোজগাৰ যথেষ্ট পৰিমাণে বাঢ়ে আৰু আমাৰ মনৰ যিবিলাক দোৱা হয় দোৱাবিলাক কবুল হয়। আপুনি যি আশাত আয়াতুল কুৰচিটো পঢ়িব আপোনাৰ আশাবিলাক কবুল হ'ব আৰু আশা কৰোঁ আপোনালোকে এই বস্তু পঢ়িব। আৰু বোলে আমি প্ৰত্যেক সময়ত প্ৰত্যেক নামাজতে নোৱাৰিলেও আমি দিনটো যদি ৰাতিপুৱা ফজৰৰ সময়তে যদি পঢ়োঁ, মানে ঘৰৰ পৰা যদি পঢ়ি যাওঁ, তেনেহ'লে আপোনাক ফিৰিষ্টাসকলে আপোনাক ৰক্ষা কৰি থাকিব। সেইকাৰণে ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত আপুনি গাত বা গোটেই ঘৰটো যদি ফুক মাৰি থাকে তেনে আপোনাৰ ঘৰটোও ৰক্ষা হ'ব আৰু আপোনাকো ফিৰিষ্টাসকলে ৰক্ষা কৰি থাকিব দিনটোৰ কাৰণে। সেইকাৰণে আমি শুওঁতেও যদি আমি শোৱাৰ আগতো পঢ়োঁ তেনেহ'লে ৰাতিটোৰ কাৰণে আপোনাক এজন ফিৰিষ্টাই আপোনাক মানে ৰক্ষা কৰি থাকিব, আপোনাক চোৱা চিতা কৰি থাকিব। সেইকাৰণে যিমান পাৰোঁ আমি কি কৰিব লাগে, এই আয়াতুল কুৰচিটো পঢ়িব লাগে। আৰু কি হয়, চব আল্লাহৰ ওচৰতে আছে, কিন্তু আমি সঠিক পথটো যদি আমি নাজানো, কি পঢ়িলে কেনেকৈ আমি তাক খটাব পাৰিম, তেনেহ'লে আমি যিমান দোৱা নকৰোঁ কিয় কেতিয়াবা আমাৰ কবুল নহয়। তো সেইকাৰণে আমি সঠিক পথটো যদি বিচাৰি পাওঁ তেনেহ'লে নিশ্চয় আল্লাহে আমাৰ সকলোৰে দোৱাখিনি কবুল কৰিব আৰু মনৰ আশাবিলাক পূৰণ কৰিব। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো যদি ভাল লাগে, জানিবলগীয়া থাকে, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।